আমি আমাৰ মই আগতে কৈছোঁ যে নৱপ্ৰজন্মৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী হেমেন নৰনাবাহী আমাৰ মাজত উপস্থিত হৈছে। মই হেমেনৰ ওচৰত যাব বিচাৰিম। আমি ইতিমধ্যে বহু গীত শুনিলোঁ এখেতসকলৰ পৰা। তোমাৰ কণ্ঠত এটি বিহু গীত শুনিব বিচাৰিম। পানির বোতল গিলি ফিটিং হবলে ময়না কয়ে তো ভিকারি নিজকে তোরে কথা ভাবি মরি বলে ময়না কয়ে তো ভিকারি তোরে নামতে ময়াজি রাখি দীঘল চুলি দাড়ি ময়না লাগে নিজকে বাবাজি বাবাজি ময়না রঙা পানির বোতল গিলি ফিটিং হবলে ময়না তয়ে তু ভিকারি ময়না তয়ে তু ভিকারি আজিকালি করি ময়না দিন যাইবা গরি ও এবারও নকলি ময়না মুখে ভাল পাও বুলি আজিকালি করি ময়না দিন যাইবা গরি ও এবারও নকলি ময়না মুখে ভাল পাও বুলি অনুবুজিলি হৃদয়ৰ মৰম ভালে পোৱা কিনো চলনাৰে মোক কৰিছ তই বলিয়া ময়না মৰম নদী সদায় মাথো তোলৈ হেব ময়না নুবুজিলে সঁচাই মৰিয়েই থাকি ময়না বুজিছনে না ৰঙা পানীৰ বটল গিলি ফিটিং হবলে ময়না তয়ে তো শিকাৰী ময়না তয়ে তো শিকাৰী ময়না মৰম নুজুকিবি অত দিনে হাসি ৰখা যেনে বুজি পাবি আচল নকল বুলি ময়না মৰম নুজুকিবি অত দিনে হাসি ৰখা যেনে বুজি পাবি নাযায় চকু আনলে তোকে দেখাৰ পৰা ভাবি ভাবি তোকে মই হলো যে আধা মৰা ময়না ময়না মৰম নদী সদায় মাথো তোলৈ হেব ময়না নুবুজিলে সঁচাই মৰিয়েই থাকি ময়না বুজিছনে ৰঙা পানীৰ বটল গিলি ফিটিং হবলে ময়না তয়ে তো শিকাৰী নিজকে তোৰে কথা ভাবি মৰিবলে ময়না তয়ে তো শিকাৰী তোৰে নামতে মই আজি রাখি দীঘল চুলি দাড়ি ময়না লাগে নিজকে বাবাজি বাবাজি ময়না রঙা পানীৰ বটল গিলি ফিটিং হবলে ময়না তয়ে তো শিকাৰী ময়না তয়ে তো শিকাৰী ময়না তয়ে তো শিকাৰী ময়না তয়ে তো শিকাৰী ধন্যবাদ হেমেন, খুব ভাল লাগিল। আৰু এবাৰ বিহুৰ প্ৰস্তুতি কেনেধৰণৰ?
প্ৰস্তুতি সম্পূৰ্ণ চলি আছে তাৰ আগতে মই সুধিব বিচাৰো ফিটিং হৈ থকাটো আগৰে নে নতুনকে হৈছে নে আগৰে অৱস্থা একদম নতুনকে কৰা হৈছে নতুনকে অকণমান তোমাৰ বস্তুটোৰ কথা কৈছো ফিটিং হৈ আছে বুলি কৈছা যে আচলতে গানটো লিখিছিলে সুনিধম কৰে আচ্ছা। সি অনুভৱটো লিখিছে আচলতে আজিকালি ডেকা মানে ল'ৰাবিলাকৰ তেনেকুৱা হয় আচলতে সেইকাৰণে গানটো অকণমান স্কেলৰ তলত গোৱা গ'ল আচলতে ঠিক আছে আৰু কিবা এটা সুধিছিলে হয় প্ৰস্তুতি কেনেধৰণৰ এইবাৰ? বিহুৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু ইতিমধ্যে প্ৰায় বহুকেইখন প্ৰগ্ৰেম বুকিং হৈছে গতিকে সম্পূৰ্ণভাৱে প্ৰস্তুত হোৱা গৈছে শুভেচ্ছা থাকিল থেংক ইউ